মাধব শ্রীকৃষ্ণই যদি কোনো বাধার সৃষ্টি না করে প্রতিবোধর কমলর পোড়া মুক্ত হব মন। হে পিতা, ময়নাদের পিতা, আমার পাপ করিস না পুণ্য করিস, মই মোর জ্ঞান বিশ্বাস পথে বলে মাত্র মাত্র কর্তব্য পালন করিস, মোর কর্তব্য পালন করিস, মোর মোর বাহুবল নাই, মোর মোর জনবল নাই, কিন্তু কিন্তু এই মস্তিষ্কর বুদ্ধিরে মই ৯৯ জন ৯৮ জন কৌরব ভাতাকে করণ যজ্ঞতে আহুতি দিস। আৰু দুঃখাখনৰ জীৱনৰ ৰীতি ঘটাব পাৰিলে মই হাঁহি হাঁহি গ্ৰহণ কৰিম। সহদেৱৰ মৰণাস্তৰ সহস্ৰ আঘাত মই হাঁহি হাঁহি গ্ৰহণ কৰিম। সহদেৱৰ মৰণাস্তৰ সহস্ৰ আঘাত।
Bahuri golan ki duha kone ulu chopiai kura orchi muhutron. নাই পড়া নাই পড়া বানসাই এতিয়াও চকুৰ সন্মুখতে মুহূৰ্তে ভাগে মোৰ সেই কদৰ্কমে খাই যি মুহূৰ্ততে লাঞ্ছিত হৈছিলে তুমি সেই পুৰুষ সভাৰ মাজতে মনত পাতো ঘৃণা আৰু কুশলে মই তৃপ্ত নহওঁ স্বামী লাঞ্চাৰী মোক লাগে মাথো প্ৰতিশোধ প্ৰতিশোধৰ সীমা বিখনে কৰিলো প্ৰণে তাৰ পৰা মই নহওঁ বিচৰিত মাত্ৰ অপেক্ষা কৰিছো মই সুযোগ অহালৈ ৰণক্ষেত্ৰতে যেতিয়াই দেখা পাওঁ মোৰ সন্মুখতে পুৰুষ সৈন্যকে নিশংসভাৱে মই কৰিছো বহাই ত্যাগ কৰি মই ত্যাগৰ সম্পৰ্ক ত্যাগ কৰি মই ভাতৃত্বৰ বান্ধে পাংচাৰী দুঃশাসনৰে কলিতাৰ কেঁচা তেজৰে কাজৰি পাতি উপস্থিত হম মই তোমাৰ সন্মুখতে হেঁপাহ পলৈ খানিবা তুমি তোমাৰ মুক্তকে সওঁতে নিৰ্বাপিত কৰিবা তুমি তপাই জ্বলি থকা সেই প্ৰতিশোধৰে অগ্নি
Ei hakeri toi kesproho korisili hotir. Oh,